বন্ধুসকল আপোনালোকৰ বহুতে চাগে বেমাৰ হওঁতে বা শৰীৰৰ কিবা প্ৰব্লেম হওঁতে ডক্টৰৰ তাত গৈ বেজি লৈ নিশ্চয় পাইছে। কিন্তু এই যে বেজি বা ইনজেকশ্যনবোৰ দিয়ে সেইবোৰ আমাৰ শৰীৰত বেলেগ বেলেগ ঠাইত কিয় দিয়ে? যেনে ধৰক কিছুমানে আমাৰ হাতত দিয়ে, কিছুমানে দিয়ে কঁকালত, কিন্তু বেলেগ বেলেগ ঠাইত বেজি দিয়াৰ মেইন কাৰণটোনো কি? তেতিয়াহ'লে বলকচোন বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি এইটো কথাই আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ মেইন কাৰণটোনো কি তাক বুজাব চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে যিসকলে আজি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে সকলোৱে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ যেন। তো আমি কৈ আছিলোঁ যে ডক্টৰবোৰে আমাক ইনজেকশ্যন দিওঁতে শৰীৰৰ বেলেগ বেলেগ অংগত কিয় দিয়ে? এইটো কি তেওঁলোকে নিজৰ ইচ্ছামতে কৰে নে ইয়াৰ পিছত কিবা কাৰণ আছে? ইয়াৰ আঁৰৰ মেইন ঘটনাটো বা মেইন মামলাটো এনেধৰণৰ যে যিবোৰ ঔষধ বেছি জুলীয়া থাকে বা বেছি পনীয়া টাইপৰ সেইবোৰ আমাৰ হাতত দিয়ে, অৰ্থাৎ আমাৰ বাহুত দিয়ে। জুলীয়া ঔষধবোৰ আমাৰ শৰীৰৰ তেজৰ লগত অতি সহজে মিলি যাব পাৰে। আনহাতে যিবোৰ দৰৱ অলপ বেছি গোটা টাইপৰ বা কম জুলীয়া হয় সেইবোৰ আমাৰ কঁকালৰ চাইডত দিয়া যায়। গোটা দৰৱবোৰ তেজৰ লগত মিহলি হ'বলৈ বেছি টাইম লাগে, আনহাতে বেছি জুলীয়া দৰৱবোৰ অতি সহজেই তেজৰ লগত মিহলি হৈ যায়। এইটোৱে হ'ল মেইন কাৰণ যে বেজি কিয় বেলেগ বেলেগ ঠাইত দিয়া যায়। এনেধৰণৰ নজনা বিভিন্ন কথাবিলাক জানি থাকিবৰ কাৰণে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমি দিয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ প্ৰথমতে পায়।